কৈছোঁ বহুত বেছি ভাল লাগিছে আৰু ময়ো ভাল লাগিছোঁ। আৰু আজি মই এটা খুব ধুনীয়া ৰেচিপি লৈ আহিছোঁ শিশুসকলৰ বাবে 8 মান প্লাছ খাব পাৰিব। আৰু আপোনালোকে ভিডিঅ'টো চাই থাকিব, কেনেকুৱা হয় কি হয় সকলোবোৰ জনাব, ভাল হ'লেও জনাব, বেয়া হ'লেও জনাব। আৰু মোৰ চেনেলটো প্লিজ যদি আপোনালোকে ইউটিউবত চাইছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আৰু যদি আৰু যদি ফেচবুকত চাই আছে তেনেহ'লে মোৰ পেজটো ফ'ল' কৰি দিব। আৰু তেনেহ'লে আজি ভিডিঅ'টো আপোনালোকে শেষলৈকে চাই থাকিব। লাষ্টত কমেণ্ট কৰি জনাবলৈ একেবাৰে নাপাহৰিব। আৰু যিহেতু নিউ ইউটিউব চেনেল হয়, চ' আপোনালোকে যদি অকণমান হেল্প কৰে তেনেহ'লে আগবাঢ়িব পাৰিম চাগে। আৰু খুব বেছি আশা লৈ আহিছোঁ, আপোনালোকে এই আশাটো যদি পূৰণ কৰি দিয়ে তাৰেই কামনা কৰিছোঁ। আৰু তেনেহ'লে যদি ভাল লাগে ভিডিঅ'টো তেনেহ'লে আদৰি ল'ব আৰু আপোনালোকেও খুৱাব পাৰিব আপোনালোকৰ শিশুটিক। আৰু মই এনেদৰে খুব ধুনীয়া ধুনীয়া ৰেচিপি লৈ আহিম শিশুসকলৰ বাবে। আৰু যিহেতু মোৰো এজনী ছোৱালী আছে আপোনালোক সকলোৱে গমেই পায়, তেনেহ'লে সেইটো কাৰণে যিখিনি মই পাৰিছোঁ, মানে যিখিনি এগৰাকী মাতৃ হিচাপত যিখিনি প্ৰতিপালন কৰিব পাৰিছোঁ সেইখিনি আপোনালোকৰ আগত শ্বেয়াৰ কৰিছোঁ। তো আপোনালোকে কেনেকুৱা হয় কি হয় আপোনালোকে জনাই থাকিব শেষলৈকে, আৰু অকণমান ছাপোৰ্ট কৰিব যাতে আগবাঢ়ি যাব পাৰোঁ। তেনেহ'লে ব'লক আজি বনাম পোহাৰে চুজি দি এটা খুব ধুনীয়া ৰেচিপি। আৰু ব'লক ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। এইফালে লৈছোঁ মই এয়া পোহা 2 চামুচ ল'ম। এই চামুচখনেৰে 2 চামুচ ল'ব, আপোনালোকে পৰিমাণত ল'ব আপোনালোকৰ শিশুটি কিমান খায় সিমানটো। মই ইয়াতে 2 চামুচ লৈছোঁ আৰু এইখিনি ভালদৰে ধুই ল'ম। ধোৱাৰ পিছত এয়া মই দেখিছে ধুই আনিলোঁ। অনাৰ পিছত ইয়াত পানী অকণমান দি 10 মিনিটমানৰ কাৰণে তিয়াই ৰাখিম। আৰু ইয়াতে দি দিছোঁ ডেটছ 2টা দি দিছোঁ। আৰু ইয়াতে এইখিনি সিজি থাকক, 10 মিনিটমান পাছত মই আনিম। আৰু এইফালে বাতি এটাত মই উলিয়াই লৈছোঁ এয়া চুজি অকণমান উলিয়াই লৈছোঁ। আৰু এয়া প্লেটখনত লৈছোঁ গুড় আৰু লগতে আছে ঘি। আৰু এইখিনিৰে মই এই ৰেচিপিটো বনাম, আপোনালোকে কেনেকুৱা পাই জনাব দেই কিন্তু। তাৰপাছত এইফালে কেৰাহীখন বহাই ইয়াতে এতিয়া মই দিছোঁ ঘি। আৰু ইয়াতে মই দিছোঁ চুজিখিনি অকণমান এনেদৰে ইয়াতে দিয়াৰ পিছত অকণমান ভাজি লোৱাৰ নিচিনা কৰিম, মানে অকণমান ৰঙচুৱা হোৱালৈকে এইখিনি অকণমান ভাজি ল'ম। পাহৰি যাম বুলি কৈছিলে যে আইছা কৈছিলে, মানে তাই হেনো যদি বাচ্ছা হয় তাইও মানে এনেকৈ খুৱাব হেনো ৰেচিপি যে আছে, পাহৰি যাব বোলে এনেকৈ ক'লে। ভিডিঅ'তে চাই ল'বি এনেকৈ ক'লোঁ। তাৰপিছত ইয়াৰে ওপৰত মই গুড়খিনি দি পিনি এনেদৰে অকণমান লৰোৱাইছোঁ। গুড়খিনি দিয়াৰ পিছত আৰু এতিয়া মই ইয়াতে দিম এয়া পোহাখিনি ইয়াতে দি দিছোঁ। এইখিনি দিয়াৰ পিছত অকণমান এনেদৰে ভাজি ল'ম। এইখিনি বাৰু তিৱাই আছিলে, যিহেতু অকণ পানী আছে, সেইখিনিতে মই এনেদৰে অকণমান ভাজি ল'ম। আৰু এতিয়া মই ইয়াতে এড কৰিছোঁ এয়া খেজুৰ 2টা যে তিয়াই থৈ দিছিলোঁ, সেই খেজুৰ 2টা তিয়াইছোঁ। আপোনালোকে ইয়াতে ড্ৰাই ফ্ৰুইটছো এচামুচ দিব পাৰে। আজি মোৰ শেষ হ'ল, এহেঁতক মানে ৰাতি মই ক'বলৈ পাহৰি থাকিলোঁ, মানে ডিউটিৰ পৰা আহোঁতে তেহেঁতে কিনি লৈ আহে, মই ৰাতি ক'বলৈ পাহৰি থাকিলোঁ, সেইবাবে দিয়া হোৱা নাই। আপোনালোকে এচামুচ ড্ৰাই ফ্ৰুইটছ দি দিব। আৰু মই ইয়াতে পানী দিছোঁ, ইয়াতে পানী এড কৰিছোঁ দেই। মই যিটো খেজুৰখিনি যে তিয়াই থৈছিলোঁ সেই পানীখিনি ইয়াতে মই দি দিছোঁ। আৰু এইখিনি অকণমান লৰোৱাৰ পিছত মই শেষৰ পৰ্যায়টো আপোনালোকে চাই থাকিব বাৰু। এইখিনি অকণমান ভালদৰে লৰাই আৰু এইখিনি একেবাৰে মানে গুড়ি কৰি দিম, কাৰণ আমাৰ মানে বেটীয়ে অকণমান যদি গোটা গোটা হৈ থাকে তাই বেয়া পায় খাই পিনি। আৰু এতিয়া মই ইয়াতে দিম গাখীৰ দিম, গৰু গাখীৰ দিম। আৰু আপোনালোকৰ যদি শিশুটিক গৰু গাখীৰ দিয়া নাই আজিলৈকে, তেনেহ'লে আপোনালোকে এনেদৰে পানী দি খুৱাব পাৰে, একো নাই। আৰু আপোনালোকে মই যিহেতু আৰু বেটীক গাখীৰ খুৱাইছোঁ, তো সেইটো কাৰণে মই ইয়াতে গৰু গাখীৰ দি দিছোঁ। আপোনালোকৰ যদি শিশুটিক খোৱা নাই তেতিয়াহ'লে নিদিব। আৰু এইখিনি পূৰা এতিয়া হৈয়ে গ'ল, আৰু ইয়াত একো দিবলগীয়া নাই। আপোনালোকে নাপাহৰিব, কেৱল ইয়াতে ড্ৰাই ফ্ৰুইটছ এচামুচ দি দিব। এইখিনি এতিয়া ভালদৰে লৰোৱাৰ পিছত যেতিয়া উতলিব আৰু মই এইখিনি নমাই দিম।
আৰু ফাইনেলি এই ৰেচিপিটো ৰেডি হৈ গ'ল আৰু এয়া মই বেটিক ব্ৰেকফাষ্টত খুৱাম আজি।